নমস্কাৰ বন্ধু বান্ধৱীসকল, হোলীৰ দিনা কি কৰিব লাগে আৰু কি ভুল কৰিব নালাগে আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, হোলীৰ দিনা ৰাতিপুৱা সোনকালে উঠি স্নান কৰক আৰু উলহ মালহেৰে হোলী খেলক। হোলীৰ দিনা সকলোকে সন্মান কৰিব লাগে আৰু কাৰো বেয়া চিন্তা কৰিব নালাগে। বন্ধু বান্ধৱীসকল, হোলীৰ দিনা আপোনালোকে মাছ মাংস সুৰা আদি সেৱন নকৰিব আৰু এইটো দিনত ঘৰৰ চাফ চিকুণ কৰা অত্যন্ত প্ৰয়োজন। বন্ধু বান্ধৱীসকল, এইটো দিনত ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰৰ পূজা কৰিলে ভগৱান বিষ্ণুৰ অসীম কৃপা আপোনালোকে লাভ কৰিব। বন্ধু বান্ধৱীসকল, হোলীৰ দিনা আপোনালোকে ঘৰত মিঠা খাদ্য বনাওক আৰু সম্ভৱ হ'লে কোনোবা দুখীয়া মানুহক খুৱাওক। বন্ধু বান্ধৱীসকল, এনেকুৱা কৰিলে আপোনালোকৰ জীৱন আৰু সুখকৰ হৈ উঠিব। হোলীৰ দিনা বয়সস্থজনৰ আশীৰ্বাদ লওক। এনেকুৱা কৰিলে ভগৱানৰ অসীম কৃপা আপোনালোকে লাভ কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক হোলীৰ দিনা কি কৰিব নালাগে। বন্ধু বান্ধৱীসকল, হোলীৰ দিনা বগা খাদ্য পদাৰ্থ সেৱন নকৰিব। এনেকুৱা কৰিলে আপোনালোকৰ জীৱনত নেতিবাচক শক্তিৰ প্ৰভাৱ বেছিকৈ পৰিব। হোলীৰ দিনা মাছ মাংস সুৰা আদি সেৱন কৰিব নালাগে আৰু সূৰ্য অস্তৰ পিছত হোলী খেলিব নালাগে। এনেকুৱা কৰাটো অশুভ মনা হৈছে। শাস্ত্ৰ অনুসৰি সূৰ্য অস্তৰ পিছত হোলী খেলা অশুভ মনা হৈছে আৰু এনেকুৱা কৰিলে আপোনালোকৰ জীৱনত বহুত সমস্যা হোৱাৰ সম্ভাৱনা থাকে। বন্ধু বান্ধৱীসকল, হোলীৰ দিনা কাকো টকা পইচা দিব নালাগে আৰু কাৰো পৰা ল'বও নালাগে। আৰু যদি আপোনালোকে এনেকুৱা কৰে তেনেহ'লে মা লক্ষ্মী আপোনালোকৰ ঘৰৰ পৰা আঁতৰি যাব আৰু দৰিদ্ৰতাই আপোনালোকৰ ঘৰত বাস ল'ব। এইটো দিনত কোনো প্ৰকাৰৰ শুভ বা মাংগলিক কাৰ্য কৰিব নালাগে, কিয়নো শাস্ত্ৰ অনুসৰি এইবিলাক কাৰ্য এইটো সময়ত কৰা বৰ্জিত মনা হৈছে, বিশেষকৈ হোলীৰ দিনা।